বন্ধুসকল মই ঋতুপৰ্ণ শৰ্মা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পেজ প্ৰেজেণ্ট টিভিলৈ। সো বন্ধুসকল আজি লৈ আহিছোঁ ভিডিঅ'টোত আবাহন থিয়েটাৰৰ প্ৰস্তুতি পৰীক্ষাৰ অভিনয় কৰা 2021-22 বৰ্ষৰ এখনি জনপ্ৰিয় নাট যাৰ নাম মধুবালা। ইতিমধ্যে মধুবালাৰ প্ৰথম খণ্ডটি আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ। তাৰ ভাল মৰম চেনেহ পাইছোঁ, আপোনালোকৰ আদৰি লৈছে। সেয়েহে মই মধুবালা দ্বিতীয়টি খণ্ড আপোনালোকৰ মাজত লৈ আহিছোঁ। আশা কৰোঁ এই দ্বিতীয়টি খণ্ড আপোনালোকৰ নিশ্চয় ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ধন্যবাদ। নাই চিন্তা কৰিবলগীয়া একো নাই। সৰু ল'ৰা ছোৱালী কেতিয়াবা মূৰ ঘূৰাই। আপুনি যে লিখি দিছিল দৰৱকেইটা, সেইকেইটা খালে ভাল পাবনে? ভাল পোৱাই নহয়, দৌৰিব। যা হওক, বৰ বেছি যে একো নহ'ল। ইহঁত দুটা আহি আমাৰ ঘৰত আশ্ৰয় লৈছে। আমাৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্থাত কাৰোবাৰ যদি কিবা এটা হয় কম দুখ লাগিবনে আমাৰ? নিয়মমতেতো কেতিয়াবাই কিবা হ'ব লাগিছিল, এতিয়ালৈ একো হোৱা নাই যে, সেইটোহে আচৰিত কথা। তাৰমানে নহয় মানে মই মানে ক'ব খুজিছোঁ কি মানে মই গালি ধুই দিলোঁ, বেমাৰ ভাল পাই গ'লোঁ। তই সঁচাই ভাল পালি নে? সঁচাই মিছাই কি আছে, দেখা নাই পুৰা ফিটিং খাই গ'লোঁ। আপুনি আকৌ মোক বহু দৰৱ খাবলৈ দিছে। এইবোৰ দৰৱ চৰববোৰ খাই মই একেবাৰে বেয়া পাওঁ। দৰৱ নাখাওঁ বুলি ক'ব নাপায় সন্তু। এদিন মোৰ মানুহটোৱেও দৰৱ নাখাওঁ বুলি কৈছিল, পিছত দৰৱ কিয় একোৱে খাবলৈ নাপালে, গুচিয়ে গ'লগৈ। তুমি অনবৰতে কিয়নো এই চকু পানীডাল উলিয়াই থাকা? চকুৰ পানী আৰু নাকৰ শেঙুন দুটা বস্তু মই একেবাৰে বেয়া পাওঁ। অনবৰতে মুচি থাকিব লাগে যে। ঠিক আছে দে, তই যদি বেয়া পাওঁ চকুৰ পানীও নুলিয়াও, শেঙুনো নবচো। ওলাই আহিলে কম গুচিবা, লোকে দেখিলে চুকাব নহয়। হয়নে? বয়সটো কম হ'ল কি হ'ল? মই খাই একেবাৰে আখৈ মুনানি ফুটে নহয়। ৰহ, মই তোৰ কাৰণে ভাতকেইটা বহাই দিম। মাছ ভাত খাব লাগিব তই আজি। মানুহবোৰে দেখিছোঁ তোমালোকে বৰ মৰমত লাগিছে। মোকতো সকলোৱে মৰম কৰে, আপুনিওতো কৰে। কৰোঁতো, মৰম নকৰা হ'লে বাহিৰৰ এটা ফোনতে মই ইমান দূৰৰ পৰা গাড়ী চলাই আহোঁনে? পিছে বাহিৰাই দেখোন দৰৱকেইটালৈ এতিয়ালৈকে আহিয়ে নাপালে। আহিলোঁ। মানে ৰাস্তাতে মই গৰম চিঙৰা বনাই থকা দেখিলোঁ, সেইকেইটা কিনোতে মোৰ দেৰি হৈ গ'ল। তই দেখোন দৰৱহে কিনিব গৈছিলি, চিঙৰা কিয় কিনিব মই বুজাইছিলো বাৰাক, তেখেতে আকৌ গৰম চিঙৰা দেখি লোভত থাকিবই নোৱাৰা হ'ল। কথা কৈছে চা। আৰে ভাইটিয়ে সন্মুখত বহি ইমান খোৱা দৰৱ খাই থাকিব, মইতো কমচে কম তাৰ সন্মুখত বহি চিঙৰাকেইটা চুবাই থাকিব পাৰিম। দৰৱৰ লগত চিঙৰাই জেদ নধৰে। মই সেইবোৰ একো নাজানো দেই। মোৰ সন্মুখত কোনোবাই কিবা খাই থকা দেখিলে মোৰ মুখখন একেবাৰে ৰ'ব নোৱাৰা হয়। খালি মুখখনে কিবা নামকে পাগল থাকিবলৈ ভাল নালাগে নহয়। মুখখন অকণমান চম্ভালি ৰাখিবা, তেতিয়া একো বিপদ নহয়। দৰৱবোৰ নিয়মতে খাই থাকিবা অংকুৰ। মই এতিয়া আহোঁ, বহু দূৰ নহয়, ঘৰ গৈ পাওঁতে মোৰ ৰাতি হ'ব। মই আপোনাক ফোন কৰি দিম বাইদেউ, আপুনি ফোনটো ধৰিব। মই পটককে ভাতকেইটা খাই আহোঁ, ভাত খোৱাৰ পিছতে তাত দৰৱো খাব আছে নহয়। মই পটককে চিঙৰা এটা মুখত ভৰাই থৈ আহোঁ। এটা বাইদেউকো দিব লাগিব দেই চিঙৰা। আপুনি খাব নেকি চিঙৰা? এই নালাগে দিয়ক, আপোনাৰ ভাগৰটো মই খাই থৈ দিম। এই ডাক্তৰনীজনী ক'ৰ পৰা অহা বুলি কৈছিলা? হা ডাক্তৰনী বাইদেউ হেৰি গুৱাহাটীৰ পৰা আমাৰ ইয়ালৈ বহুত দূৰ। ইমান দূৰৰ পৰা মাত্ৰ এটা পেচেণ্ট চাবলৈ আহিছে যে? নহয় মানে হেৰি বাইদেউগৰাকী বৰ ভাল, মানে ভাইটিক বৰ মৰম কৰে সেইকাৰণে। ভাইৰাৰ সদায় বেমাৰ হৈ থাকে নেকি? হা সদায় নহয়, মাজে মাজে কেতিয়াবা হয়। সৰু ল'ৰা ছোৱালী কেতিয়াবা মাজে মাজে বেমাৰ হয়। সৰু ল'ৰা ছোৱালীৰ বেমাৰ চাই দিয়া ডাক্তৰ আমাৰ ইয়াত বহুত আছে। থাকিব পাৰে, মানে সৰুৰ পৰা ভাইটিক এইগৰাকী বাইদেউ চাই আছেতো, সেইকাৰণে মই তেওঁকে মাতি দিলোঁ। তুমি মাতি দিলা আৰু তেওঁ 60-70 কিলোমিটাৰ গাড়ী চলাই এইখিনি পাই গ'ল। ইমান কষ্ট কৰি আহিল, অথচ তোমাৰ পৰা এটা ভিজিট নোলোৱাকৈ তেওঁ গুচি গ'ল। কথাবোৰ কিবা বিশ্বাসযোগ্য নহয়। তাৰমানে আপুনি মোক অবিশ্বাস কৰিছে নহয়? মানে ৰ'ব, মই এতিয়া বাইদেউক লগাই থৈ নাই বাইদেউক ক'ব নালাগে, মই সুধিছোহে। সুধাটোতো একো অপৰাধ নহয়। হয়, অপৰাধ হয়। আপুনি চান্স পালে এনেকে মোক সোধা পোছা কৰি থাকে যেন মই চোৰ। আপুনি পুলিচ, পুৰোহিত হৈ পুলিচৰ ভালে দেখিতো। পুৰোহিত হ'লে পুৰোহিত দেখিব লাগে, পুলিচ হ'লে পুলিচ হৈ আমিতো দেখিব পাৰোঁ। পুলিচৰ ড্ৰেছ পিন্ধি আমিতো দম দিব পাৰোঁ। ভালে ক, মোৰ হাতৰ মাৰ পৰিলে নাক
হতে পারে সালা ডিএনএ পর্যন্ত চেঞ্জ হয়ে যাব না মোটা হবি না মাইকি হেৰি মানে ডাইলগ মাৰিলো হেৰি পুলিচৰ ডাইলগ হেৰি পুলিচ খাব চিংৰা নালাগে মই চিংৰা মই তুমি শুনি যোৱা না এই কথাকেইটা শুনি কিয় এনেকুৱা লাগিছে যেন সঁচা সঁচি পুলিচেহে কৈছে এই আৰু পুলিচ কেনেকৈ সম্ভৱ ঐ মোৰ গৰম কৰি দিব দেই অ ভাই গৰম চিংৰা চাহ একাপ লৈ আহ কেনেকৈ সম্ভৱ ঐ মোৰ গৰম কৰি দিব দেই অ ভাই গৰম চিংৰা চাহ একাপ লৈ আহ বিয়া পুৰোহিতে তাৰ বিয়া বাবা বঢ়িয়াব বহুত দিন বিয়া খাবলৈ পোৱা নাই জানে বাইদেউ মই যে বিয়াখনত কিমান ফূৰ্তি কৰিম নহয় কি হৈছে নাই এনে কাউ উঠিছে মই কিন্তু তৰা হম দেই বাইদেউ পুৰোহিতে তাৰ কান্দত টিপছিলাম আৰু ছাতিটোতেই দেখিম সেইবোৰ তই একো কৰিবলৈ নাপাওঁ কিয়নো সেইদিনা তই কইনাৰ ঘৰত ব্যস্ত থাকিব লাগিব কইনাৰ একমাত্ৰ ভায়েক যেতিয়া তইতো আখৈ তুলিব লাগিব মই আখৈ তুলিম কিছ তাৰ মানে পুৰোহিতে আমাৰ বাক বিয়া কৰাব তোৰ বাৰৰ দৰে সহজ সৰল ছোৱালী এজনী আজিৰ দিনত পাবলৈ নাই পাইছো যেতিয়া একেবাৰে ভাই বোৱাৰী কৰি ৰাখিয়ে থম বুলি ভাবিছো বুদ্ধিটো কেনেকৈ দেখিলি মজা খবৰ তক কইলে কে বাই নাচি দিবি মতে নাচি আছো বাইদেউ বিয়া পাতিব কৰিয়া বাইদেউ বিয়া পাতিব পুৰোহিত দাদাৰ বিয়া কৰিয়া পুৰোহিতৰ বিয়া পিছে কাৰ লগত জাননে না নেজানো তোৰ লগত এই কৰিয়া আয়ো হয় পুৰা পুৰোহিতৰ বিয়া কাৰ লগত বুলি ক'লি মইহে কৈছো ভাইটিৰ লগত তুমি বৰ ধুনীয়াকৈ মিলিবা কি তোমাৰ দৰে সহজ সৰল ছোৱালী এজনী আজিৰ দিনত পাবলৈ নাই পাইছো যেতিয়া এতিয়া আৰু এৰি দিয়াত নাই নাই এখন বিয়া হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে নোৱাৰে মানে মই একো নেজানোতো মানে এনেকে ৰাক্ষসৰ নিচিনাকে গুগ্ৰাখে খাবলৈহে জানো সেইকাৰণে নোৱাৰে তই পুৰোহিতৰ ঘৈণীয়েক হবি পঞ্চামৃত খাবলৈ থাকবি বাপৰে এই মানুহবোৰ যে ইমান অকৰা নহয় একেদিনাই 2-3জনে পূজাৰ দিন ৰাখি থব আৰু পূজা কৰিবলৈ মাতিব মোক নগলে পাব বেয়া মই বোলে বিল্ডিং ঘৰ চাইহে পূজা কৰো ইমান টকাৰ লোক থকা হলে মই কেতিয়াবা ডাষ্টাৰ কিনি বিল্ডিং ঘৰ সাজিব পাৰিলোহেঁতেন বুজিছ আপুনি ডাষ্টাৰ কিনি বিল্ডিং ঘৰ সাজিব লাগিব নহয় কিয়নো পাও থাকিব নহয় আপোনাৰ লগত পা থাকিব ই কি কৈ গ'ল মানে তুমি থাকিবা মোৰ লগত কিয় থাকিম মই আপোনাৰ লগত 12 মাহে 13খন পূজা কৰি আপুনি লঘোণে বুকে থাকিব হয় আপোনাৰ লগতে পত্নী ধৰ্ম পালন কৰি ময়ো লঘোণে থাকিব লাগিব নাই ভাই মই কিন্তু বাইদেউ 1 ঘণ্টা সময় লঘোণে থাকিব নোৱাৰে মই কৰিছোঁ কিন্তু ভাই এইবোৰে কি বলকি আছে এইকেইদিন এই লগত থাকিয়ে গম পাইছোঁ নহয় এই বৰ ভাল ছোৱালী বৰ আপোন বোলা ছোৱালী তোৰ লগত মিলিব আমাৰ ঘৰখনৰ লগত মিলিব তহঁতে কথা পাতি ল মই পঞ্জিকাখন উলিয়াই বিয়াৰ ভাল দিন এটা চাওঁগৈ হে ভগৱান আপুনি পঞ্জিকা মেলিবলৈ ক'লে ভাই তই কি সিদ্ধান্ত লৈছ শুদ্ধ সিদ্ধান্ত লৈছোঁ কথাবোৰ অলপ দকৈ ভাবিছা বাইদেউ শুনক দকে নালাগে ওপৰে ভাবিলেই হ'ল মুঠৰ পৰা এইখন বিয়া হ'ব নোৱাৰে তাৰমানে মোৰ ভাইটি তোমাৰ অপচন্দ হে ভগৱান পচন্দ কথা ক'ৰ পৰা আহিল আপুনি কথাবোৰ বেলেগ লাইনলৈ কিয় লৈ গুচি যায় কওকচোন বাইদেউ যদি তহঁত দুটা আপত্তি কৰ তেন্তে মোৰ উপায় নাই কিন্তু মোৰ বিশ্বাস আছে তহঁতৰ যোৰাটো বৰ ভালকৈ মিলিব ইমান ভাল যোৰা এটা চকুৰ আগত দেখাৰ পিছত পিছুৱাই আহিবলৈ মন যোৱা নাই আপুনি শুনকচোন মই পুৰোহিত কওকচোন এই ছোৱালীজনী মই বিয়া পাতিম এতিয়া পাতিম এইটো মন্দিৰতে পাতিম শুনক মই এই মন্দিৰটোৰ পুৰোহিত আৰু মোৰ মন্দিৰত কোনো ধৰণৰ বিয়া বাৰু পতা নহয় ঐ চা ওচৰে পাজৰে মন্দিৰ নাই সেইটো কাৰণে ইয়ালৈ আহিছো তাড়াতাড়ি মন্ত্ৰ গা আৰু আমাৰ গৃহখনে পাতি দে ভালকে থাক বুলি কৈছো
কৈছো এই বিয়া বাৰুবোৰত জোৰ জবৰদস্তি নচলে ল'ৰাৰো সন্মতি লাগিব আৰু ছোৱালীৰো সন্মতি লাগিব এইটোকে মই আপোনাক কেতিয়াবা বুজাবলৈ চেষ্টা কৰিছিলো নহয় ল'ৰা আৰু ছোৱালী সন্মতি লাগিবতো বিয়াখনত আপুনি মই সেইবোৰ কৰিব নোৱাৰো আপোনালোক বেলেগলৈ যাওক আবে আমাৰ লগত ফেপেৰি নেপাৰিবি যি কৰিব সুতাকে কৰ নহ'লে কিন্তু গাখীৰ এগিলাচ খাই আকৌ যা গাখীৰ নহ'লে চকলেটটোকে খাওঁ এইটো কিবা অপকৰ্ম হ'বলৈ দি আমাৰ মন্দিৰটোক আমি অপবিত্ৰ হ'বলৈ দিব নোৱাৰো এক ফুল চু আগুৱাই নাহিবি কাটি পেলাম কাটি টুচেও কৰিম কৈ দিছো বিয়া পাতোতেও শান্তি নাই বল তই ঠিকে আছ ন ভাইটি একো হোৱা নাইতো তোৰ সেইকাৰণে তোক মই বেয়া পাওঁ কিয় তেনেকৈ যাই তোকে ফেপেৰি পাতিবলৈ যাওঁ কচোন সেইটো গুণ্ডাৰ লগত ফাইটিং কৰাৰ বয়স তোৰ হোৱা নাই নহয় জুনিয়ৰ জগতে কিয় চিনিয়ৰ এক্টিং কৰিবলৈ যাওঁ ঐ এই ছোৱালীজনী কি হ'ব বা